ঠিক ধরো একদম আৰু ধৰ্মৰ মূল শিপাত আমি এই বিৰাজমান যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহান্তই প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কৃতি ৰাখিছোঁ এই জগতত। কিন্তু বৰ্তমান মত্যত যে আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে।
ব্যক্তিগত লাভালাভ, মায়ার বন্ধন, ধর্মৰ ব্যভিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ পথভ্ৰষ্ট হৈছে। কাৰণ বৰ্তমান মধ্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে, যাৰ ফলত মনুষ্যই আজি নিজৰেই অস্তিত্ব ম্লান পাইছে। এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হয়, তেনেহ'লে ইয়াৰ ফল অতি লাভদায়ক হবে। অন্যথা কলিৰ দাবানলে সকলোকে এফালৰ পৰা গ্ৰাস কৰি আনে। হে ভক্তসকল, যুগ ধৰ্ম অনুসৰি আমি এতিয়া তোমালোকক পূৰ্ণ সহযোগ আগবঢ়াব নোৱাৰোঁ। উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰে সবাৰো নিৰ্দিষ্ঠিত হৈ তোমালোকৰ কৰ্মৰ কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান আমি। কলি সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'লেহে ভক্তি থাকিব, ভক্তি থাকিলেহে ধৰ্ম থাকিব। আৰু যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। ঈশ্বর পরব্রহ্ম সচ্চিদানন্দ বিগ্রহ অনাদির সর্বকায়া Hello.